হেল্ল' এভৰিৱান, কি খবৰ? আজি আকৌ ফুৰিবলৈ ওলাই আহিলোঁ। ক'ত গৈছোঁ আপোনালোকক দেখামেই ভিডিঅ'ৰ যোগেদি। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, স্কিপ নকৰাকৈ। আজি ভাবিলোঁ অলপ মাহীহঁতৰ ঘৰৰ পৰা ফুৰি আহোঁ বুলি। এয়া আমি মাহী ঘৰলৈ আহি পালোঁ। মই ভাবিলোঁ অলপ বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাই দিওঁ। চাৰিওফালে পৰিৱেশটো ইমানেই ধুনীয়া হৈ আছে। এইফালে চাওক, ঘৰখনটো একেবাৰে ৰাস্তা মুখতে আছে। এইফালে ভনীয়ে চাহ পাতি থৈছে আৰু মই অলপ দেখি দিছোঁ চাহ। তাইৰ ভিতৰত নাস্তা ওলাবলৈ গৈছে। এয়া চাহ উতলিবলৈ হৈছে। অলপ গেছটো কমাই দিওঁ ভাবিছোঁ তাই অহালৈকে। এইফালে চাহ ৰেডি হৈ গ'ল। তাৰপিছত আমাক চবকে চাহ খাব দিছে। বেটা চাহ খাই আছে এইফালে। বেটাৰ যিহেতু দাঁতত পোক লাগিছিলে, সেইকাৰণে মিঠাই ইমান বেছিকৈ খাব দিয়া নাই। তাক মই নিমখীয়া বিস্কুটটো আগবঢ়াই দিছোঁ। সি নিজেও খাইছে, এফালে মেকুৰীকো খুৱাই আছে। মেকুৰী পোৱালিখিনি আগৰ ভিডিঅ'ত দেখাইছিলোঁৱেই, ভালেমান মেকুৰী পোৱালি আছে বুলি। তাৰপাছত এইফালে আমাৰ এওঁ চাহ খাই আছে। তেওঁ এইফালে কথা পাতি পাতি চাহ খাই আছে আৰু এইফালে মামা আছে ছাইডত। তাৰপাছত মাহীয়ে কি কৰিছে, হাঁহ পোৱালি কেইটামান, মানে মাক নাই, কুকুৰা পোৱালি দি ওলালে। তাৰপাছত দানা খুৱাই আছে। এয়া কিমান ধুনীয়া দানা খাই আছে হাততে। আগতে চাউল গুড়ি দিছিলে, সৰু আছিলে তেতিয়া। এতিয়া অলপ ডাঙৰ হৈ আহিছে, সেইকাৰণে ভাত দিলে এনেকুৱা খাই দিয়ে। বহুত যতনত থ'ব লাগে, কাৰ্টুনৰ ভিতৰত থৈছে। তাৰপাছত মাহীয়ে জলপান বনাই দিলে, বৰা চাউলৰ জলপান অলপ বনাই দিলে। আমি জলপান খাই আছোঁ। ভাত খাবলৈ যিহেতু দেৰি হ'ব, সেইকাৰণে গৰমে গৰমে জলপান অলপ বনাই দিছে, সেইটো খাই লৈছোঁ। বেটাই খাই কিনে বৰ সোৱাদ বুলি কৈ আছে। নাৰিকল চাৰিকল আছে, খাই ভাল পাইছে সি। তাৰপাছত খাই মেলি ল'লোঁ। এইফালে বেটাই চাইকেল চলাই আছে। চাইকেল চলাবলৈ পাই পূৰা ফূৰ্তি। এইফালে কিমান স্পীডত চাইকেল চলাই আহিছিলে। তাৰপিছত এইফালে দুপৰীয়াৰ ভাত আমি সৰু মাহী ঘৰত খাবলৈ গ'লোঁ। তাতে মাতিছিলে ভাত খাবলৈ। এইফালে বেটাই খাই আছে, জ্বলা লাগিছে, সেইকাৰণে চব্জি ইমান খাব পৰা নাই। ফ্ৰাই মাছ লৈ কিনে খালে আৰু দাইল লৈছে। এইফালে সি ফ্ৰাই কৰি থোৱা মাছে খাই ভাল পায় বেছি, সেইটোৰ পৰা ওলাব পাৰে, ফ্ৰাইৰ পৰা। তাৰপিছত এইফালে মই খাই আছোঁ। এইফালে ভাত পানী খাই অলপ ভাবিলোঁ এইফালে ফুৰি লওঁ। তাৰপিছত এজনী ভনী হয়, তাৰপিছত এজনী মাহী হয়। আমি অলপ বাহিৰ ফালে ভিডিঅ' কৰি আছিলোঁ। কি হ'ল মানে ভইচ অভাৰ কৰিবলগীয়া হ'ল। বাহিৰত কাম কৰি আছিলে, মানে গছ কাটি আছিলে, মাতখিনি আহিছিলে, সেইকাৰণে ভইচ অভাৰ কৰি দিলোঁ। কথাখিনি মানে অফ কৰিবলগীয়া হ'ল, মাতটো বেছি আহিছিলে বাহিৰৰ। তাৰপিছত এইফালে ফুৰি মেলি লৈ আছোঁ, তাই মই। তাৰপিছত তাই আৰু মই পূৰা উৎপাত কৰিছোঁ। দুইটাই মানে এক লগ হ'লে মানে কি কৰিম কি নকৰিম। তাৰপিছত মাহীয়ে ফুল ধুই কিনে মেলি থৈছিলে, তাৰপিছত সেইটো আনি কিনে আমাক দিছে সজাই কিনে। তাৰপিছত মই কিবা এটা জোকালোঁ, মাহীয়ে আঁতৰি গ'ল। সেইকাৰণে জোকোৱাৰ কাৰণে মই ক'লোঁ এইখিনি কথা মই ভিডিঅ'ত দি দিম বুলি। তাৰপিছত মাহীয়ে আঁতৰি গ'ল আৰু আমি দুটাই পূৰা উৎপাত কৰি আছোঁ। ইফালে সিফালে ফুৰিছোঁ। চাৰিওফালে গোটেই ফুৰিবলৈ পাৰি আৰু কি কৰিম, চাৰিওফালে দেখিয়ে ভাল লাগিছে, ফুৰিও ভাল লাগিছে। ইয়াত আহিলে খালি ফুৰি থাকোঁ। তাই আৰু মই লগ হৈ পূৰা উৎপাত কৰি আছোঁ। তাৰপাছত ভাবিলোঁ জেগাডোখৰ ইমান ধুনীয়া, ফটো নুতুলি কেনেকুৱা থাকোঁ। তাৰপিছত অলপ আগফালে আহিলোঁ ফটো তুলিও বুলি। তাৰপিছত মাহীয়ে আমাক মাতি আছে। মাহীয়ে বোলে চাহ বাকিলে, চাহ খাবলৈ কৈছে। আমি আহিছোঁ কৈছোঁ, মাহী মাতি মাতি আমাক আমনি পাই গৈ আছে। জেগাডোখৰ দেখিলে ফটো নুতুলি ক'ত থাকিব পাৰিম। গাইজ আজিলৈ ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত পুনৰ লগ হ'ব।